সাধাৰণতে কথাবিলাক মই পাহৰি যোৱাৰ কাৰণ আছে কথাবিলাক মোৰ মনত নাথাকে চব চিলিপ হৈ গুচি যায় চিলিপ মানে ওপৰত মাল নাই যে কথাবিলাক চিলিপ হৈ গুচি যায় যোৱাকালি সন্ধিয়া মোৰ শ্ৰীমতী মোৰ অৰ্ধাংগিনী মোৰ কলিজা হাও খাওঁ মেৰা দিল কা টুকুৰা তেওঁ মোক মনত পেলাই দিলে বোলে হেৰা তোমাকতো লখিমপুৰৰ চেতিয়া গাঁৱৰ আমাৰ ভাইটি বিকাশে তোমাক বিহুলৈ মাতিছে চেতিয়া গাঁৱৰ তুমি নোযোৱা নেকি পাহৰি গ'লা নেকি ভাল কথাটো মনত পেলাই দিলে দেই মই সঁচাকৈ পাহৰি গৈছিলোঁ ইছৰাম যাব লাগিব কেলৈ নেযাম কালি যদি মই চেতিয়া গাঁৱৰ সেই বিহু মঞ্চত মই দেখা নিদিওঁ কেনেবাকৈ লখিমপুৰৰ চেতিয়া গাঁৱৰ ডেকা ল'ৰাই পালে মোৰ পিঠিখন বখলা বখল কৰি পেলাব চেতিয়া গাঁৱৰ ডেকা ল'ৰা ভালত ভাল বেয়াত জমকাল ন মোৰ জিন্দগী বৰবাদ কৰি পেলাব বাপে মই যাম শ্ৰীমতীয়ে কৈছে যাম বুলি কৈছা হয় পিছে তুমি কেনেকৈ যাবা বোলে কেনেকৈ যাম মানে মই কাপোৰ কানি পিন্ধি যাম আকৌ শ্ৰীমতীয়ে সম্ভৱ কৰিবা কাপোৰ কানি পিন্ধি যাবা বুলি গম পাইছোঁ তুমি অলপ ভালকৈ পৰিষ্কাৰ হৈ যাবা সাধাৰণতে ৰাইজ মই বৰ পৰিষ্কাৰ নহয় দাড়ি চাই বহুত দিনলৈ নেকাটো কাপোৰ কানি ধুই মেলি সৃষ্টি নকৰোঁ চুইটকৈ পিন্ধি দিওঁ আৰু হাৱাই চেণ্ডেল পিন্ধি পেলাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰোঁ এইটো যে মোৰ শ্ৰীমতী অকণমান চেণ্টিমেণ্টেল নিজৰ মানুহজনীয়ে নিজৰ মতামতক অলপ পৰিষ্কাৰ হৈ থকাটো বিচাৰে ন বোৱাৰী গাটো অলপ বালিয়া লাগি যায় ন গুলপীয়া লাগি যায় মোৰ শ্ৰীমতীও তদৰুপ অৱস্থা শ্ৰীমতীয়ে ক'লে তুমি প্ৰথমবাৰৰ বাবে চেতিয়া গাঁৱলৈ যাবা গতিকে ভালকৈ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ যাব লাগিব আৰু মঞ্চত কথা কওঁতে অলপ সজাগ আৰু সচেতন হৈ ক'বা কাৰণ চেতিয়া গাঁৱৰ ৰাইজ বৰ শিক্ষিত জ্ঞানী আৰু খুব চিন্তাশীল মানুহ আছে হ'ল হ'ব জীৱাজ্ঞা মহাৰাণী মই কাপোৰ কানি পিন্ধি যাম ধুনীয়াকৈ স্থিতি কৰি যাম দাড়ি চাই কাটি যাম স্নো পাউডাৰ লগাই যাম বাপেকে এতিয়া শ্ৰীমতী যে হ'ব সেইটো কথা নহয় তুমি কালিলৈ চেতিয়া গাঁৱত জোতা পিন্ধি যাব লাগিব এইবাৰহে খা ভাত সাধাৰণতে ৰাইজ জোতা পিন্ধাৰ মোৰ অভ্যাস নাই কাৰণ মোৰ ভৰিৰ চাইজটো অকণমান ডাঙৰ 14 নম্বৰ চাইজ আজিৰ পৰা 35 বছৰ আগতে বিয়াত এযোৰ জোতা চিলাই কৰি লৈছিলোঁ মুচিটা নৰ্দাৰ দি কাৰণ দোকানত কিনিবলৈ নাপায় মুচিটা নৰ্দাৰ দি জোতাযোৰ চিলাই লৈছিলোঁ যোৱাকালি সন্ধিয়া আলনাডালৰ তললৈ চাই দেখিছোঁ জোতা একেবাৰে জিভা মেলি আছে বাপেকে পিন্ধিব পৰা অৱস্থাত নাই তেতিয়া শ্ৰীমতীক ক'লোঁ বোলে সেয়া জোতা পিন্ধিব পৰা অৱস্থাত নাই হ'ব দিয়া মোৰ চামাৰ চেণ্ডেল এযোৰ আছে নহয় সেইযোৰকে পলিচ কৰি চিকচিকে কৰি দি যাম নাই নহ'ব তুমি এতিয়াই ফেঞ্চি বজাৰলৈ যোৱা আজিয়ে তুমি জোতা কিনি আনা আৰু কালিলৈ জোতা পিন্ধি সেই পবিত্ৰ মঞ্চত ৰাইজৰ লগত ভাৱৰ আদান প্ৰদান কৰিব লাগিব মতৰ আদান প্ৰদান কৰিব লাগিব হাঁহিৰ ফাঁকি ঢুকিয়াব লাগিব শ্ৰীমতীয়ে আদেশ নিৰ্ধাৰ্য কৰি সন্ধিয়া 7মান বজাত কাপোৰ কানি পিন্ধি ওলালোঁ আৰু কাৰণ শ্ৰীমতীলৈ মই অলপ ভয়ো কৰোঁ বিদ্যা ভয় কৰোঁ কাৰণ শ্ৰীমতীৰ স্বাস্থ্য মোতকৈ অলপ ডবল মোৰ ওজন 51 আৰু শ্ৰীমতীৰ ওজন 91 শ্ৰীমতীয়ে এটা ধমকিত মোৰ ডিচেণ্টেৰি যাম উজাই যায় এটা ধমকিত মোৰ হাই প্ৰেছাৰ ল' হৈ যায় শ্ৰীমতী ধমকি খাই পেলাই সন্ধিয়া 7মান বজাত ওলালোঁ শ্ৰীমতীয়েও টকা 2000 পকেটত গুটি দিলে এই টকা 2000কে খাউটি কৰি পেলাই সন্ধিয়া গৈ 7:30 বজাত ফেঞ্চি বজাৰ আটাইতকৈ ডাঙৰ যিখন জোতা দোকান বাটা পালোঁ বাটাত পোৱাৰ লগে লগে বাটাৰ চেলছমেনকেইটাই মোক চিনি পাই পেলাই দাদা আপোনাক আমি চিনি পাইছোঁ নহয় আপুনি টিভিত ওলাই ন আপুনি কিন্তু বৰ ফটুৱা দেই আপুনি বৰ ফটুৱা কৰে দেই দাদা কি লাগিব আপোনাক হেৰা কাইলৈ মই লখিমপুৰ চেতিয়া গাঁৱত যাওঁ বিহু আছে শ্ৰীমতী কাৰানীতে মই এযোৰ জোতা পিন্ধি যাব লাগিব হ'ব দাদা হ'ব বুলি ক'লে নহ'ব নহয় মোৰ ভৰিৰ চাইজটো 14 নম্বৰ তোমালোকৰ আকৌ ইয়াত 14 নম্বৰ চাইজৰ জোতা পাম নে নাপাম দাদা
আপুনি কেলে চিন্তা কৰিছে এইখন আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ ডাঙৰ জোতা দোকান আমাৰ ইয়াত বাটা পাব কাটা পাব ৰাটা পাব টাটা পাব চাটা পাব